আৰু চব ফেমিলি আহিছে আজি সব ফেমিলি আহিছে তো ৰাহুল কি কোৱা মজা মজা ৰাহুল একিদিন তো আমাৰ মেঘালয় আহাই টুৰ হৈ আছে বঢ়িয়া লাগিছে ওয়েদাৰ বঢ়িয়া তো গাইছ এনেকে গৈ আছো ও মাই গড কি ধুনীয়া জাগা ৰে ভাই কি কম আৰু কি কম কোনফালে ৰাস্তাটো মাই গড ৱে টু এইটো কি ৱে খাবা নেকি ৱা খাবা ফলছ এতে এখন বোর্ড দেখা পাইছো হুয়া খাবা নাকি আপোনালোকে চাওক হুয়া খাবা ফলছ এইটো চাওক এটা ভিউ আপোনালোকক এটা স্পেচিয়েল মানে এটা ডেঞ্জাৰাছ ভিউ দেখাই আছো মাই গড কি ক'ম আৰু এটা ভিউ চাওক ৱাও দিছ ইজ মেঘালয় মই যোনটো মানে মোবাইল দি কেমেৰা দি দেখাই আছো ন সেইটো মানে অৰিজিনেল কৰি আৰু বেছি ভাল লাগিব আপোনাক তো এনেকৈ ওপৰত উঠিছোঁ ওপৰৰ পৰা এটা ভিউ দেখাম আপোনাক অ' মাই গড ভিউ এটা চাওক না অ' মাই গড আৰু ইফালে চবফালে মানে একদম মানে আন্ধাৰ হৈ গৈছে বগা বগা হৈ গৈছে কুঁৱলীৰ কাৰণে চাওক অ' মাই গড পাহাৰৰ মাজত মেঘ চাওক একদম গোটেই একদম মানে যিটো মানে অৰিজিনেল কৰি দেখা পাই আছোঁ সেইটো মানে আপোনাৰ কেমেৰাদি মানে বুজাব নোৱাৰিম আৰু দেখাব নোৱাৰিম মানে ইমান আচৰিত ইনক্ৰেডিবল পুৰা একদম তো তাৰ পৰা আহিলোঁ অলমষ্ট 60 কিলোমিটাৰমান দূৰত এখন ঠাইত আহিছোঁ ইমান ধুনীয়া ঠাই মানে দেখাই আছোঁ তাৰ পৰা মানে বাংলাদেশো দেখা পায় বাংলাদেশখন মানে এনেকুৱা দেখা পায় আৰু জাষ্ট মানে বৰ্ডাৰটো দেখা পায় আপোনাক দেখাই আছোঁ আৰু এটা মানে শিৱলিংগৰ আকৃতিৰ এটা ডাঙৰ এটা মানে শিল এটা আছে সেই শিলটোও দেখা পায় সেইটোও দেখাই আছোঁ আপোনাক ইমান ডেঞ্জাৰ চাওক না মই দেখাই আছোঁ আপোনাক গৈ আছোঁ তাতে ওচৰতে আছে এটা ভিউ চাওক বাপৰে ৱাও চাওক এইফালে চাওক এইখিনি গোটেই মানে বাংলাদেশৰ বৰ্ডাৰে হৈছে এইফালে গোটেই একদম লাষ্ট সীমা আৰু এইফালে চাওক আৰু এইখিনি দেখা পাইছে আপোনালোকে এই ছাইডৰখিনি এইখিনি গোটেই মেঘালয় আৰু এইখিনি বাংলাদেশ গোটেই তো এনেকৈ গৈ আছোঁ এই আগলৈকে গৈ আছোঁ আৰু এটা মানে বৈ যোৱা একদম নদী মানে একদম ঝৰ্ণা টাইপ চাওক একদম এই তালৈকে যায় অ' মাই গড তলত চাওক এইফালে পানী ইফালে বৈ আহিছে আৰু এইফালে চাওক তলত মানে ইয়াতে যদি অলপ যদি কিবা মানে মিষ্টেক হয় ন তলত যাই কিনে একদম তলত যাব আৰু এইফালে জিৰ' আৰু সেইফালে একদম তলত গুচি যাব আৰু এইফালে চাওক গোটেই বাংলাদেশখন দেখা পায় আৰু আপোনালোকে দেখা পাইছে সেইফালেদি আহিলোঁ আমি তো সেইফালেদি আহি কিনে ডাইৰেক্ট একদম এটা ডাঙৰ শিল আছিল মই কৈছিলোঁ যে শিৱলিংগ বুলি কিনে চাওক শিৱলিংগৰ দৰে আকৃতি এই শিলটো চাওক এই শিলটো পুৰা শিৱলিংগৰ দৰে আকৃতি চাওক ইমান ডাঙৰ আৰু কি ধুনীয়া চাওক অ' মাই গড কি ধুনীয়া আৰু এইটো চাওক পানীটো বৈ গৈ আছে একদম তললৈকে
Is it okay if I'm to say I'm catching feelings from all the dealings? Am I astray? What do you say? How are you feeling? Is it the same? I hope you're not planning to waste my time. To my surprise, that was her reply. Now we vibe. It's been a while and such a ride, the stars align. I love the fact I didn't let her go. She loves the fact that I just let her know. Now we're together, it's a different mode. We getting crazy in a different role. I love the fact I didn't let her go. She loves the fact that I just let her know. Now we're together, it's a different mode. We getting crazy in a different role. We getting crazy in a different role. She loves the fact that I just let her know. We getting crazy in a different role. We getting crazy in a different role. She my do or die, my bona fide. My up when I'm down, she's always beside me. She makes me feel alive, I won't deny. Her love for me is real and kinda suicide. She's not the same, she's such a rare type. She's far from plain, at least in my eyes. She said if I cross her, I'll be in the grave or under attack, but yeah, that's still my babe. I love the fact I didn't let her go. She loves the fact that I just let her know. Now we're together, it's a different mode. We getting crazy in a different role. I love the fact I didn't let her go. She loves the fact that I just let her know. Now we're together, it's a different mode. We getting crazy in a different role. We getting crazy in a different role. She loves the fact that I just let her know. We getting crazy in a different role. We getting crazy in a different role.